আমি আজি কঠিয়া তুলিবলৈ গৈ আছো। এয়া বহুত দীঘল লাইন। আকৌ এয়া ঢেকীয়া ছিঙিছে, ঢেকীয়াও খাব লাগিব। এতিয়া সাগৰ পাৰ কৰি যাব লাগিব কঠিয়া তুলিবলৈ। আমাৰ এজনী লখিমপুৰীয়া, লখিমপুৰৰ পৰা কঠিয়া তুলিবলৈ আহিছে। অলপ আগত পুৰা ৰ'দ দি আছিলে, এতিয়া বৰষুণ। এইবোৰ লখিমপুৰৰ পৰা আনিছো চব কঠিয়া তুলিবলৈ। ইয়াৰ পিছত গৈ লগ পাম আকৌ কঠিয়া তুলি। কঠিয়া তুলি আহি পাই গলো। এইবিলাক বহিছে আহি, কঠিয়া তোলা মেইন মানুহ। এইবিলাক তুলি আছে। আৰু এটা আছে, এইফালে গ'ল। এইখিনি কঠিয়া আজি তুলি আদায় কৰিব লাগিব। আমি এতিয়া বৰ্তমান কথা তুলি আছো, আপোনালোকে চাবলৈ পাইছে। এই যে মুতি আইছি, এতিয়া আমি মূত্ৰ বিসৰ্জন কৰকে আহে। কোনে কোনে পথান তোলা মানে কাটি নিদিবি খাব বালৰ বেছি আকৌ মানুহজনী আছে নেকি? টকলা কঠা ভাগিছে কি জানি বল যাং বল মামি কা ভাগৰ মই উঠিছো নাই ধৰ চাপি এজনী হিন্দী মানুহ নাকি নহয় অসমীয়া এইকেইটা না হিন্দীত বনাইছে এজনী হিন্দী চেলত পাৰ্ট কৰে আমাৰ কঠিয়া তুলি হৈ গ'ল লাষ্ট এয়া আনি আছে লেটেকু 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 খাই আছে লেটেকু দেখা দে মজা কেনেকুৱা আছে বহুত মজা বহুত মিঠা আৰু কঠিয়া আমি 1 ঘণ্টাত তুলি দিলো 1 ঘণ্টা নহয় দে আৰু ঘণ্টা এইটো কঠিয়া আয়া আৰু দুমুঠি লাগে দুটা বহুত কষ্ট কৰি আছে টকলা সত্যাৰে মুলক মিক্স কৰি বলাইছে অলপ পিছতে হৈ যাব এতিয়া যামে আৰু ভিডিওটো লাষ্টলৈকে চাই থাকিব এতিয়া আমি বগামত খাম কঠিয়া তুলি শেষ হোৱাৰ পিছত না
বগামত কেনেকুৱা হৈছে মজা জলজিয়া লগত নাম এখন নিজে চাই পিনি খাম